বেল আইকনটো দবাই দিব এনেকুৱা ধৰণৰ আৰু নতুন নতুন ভিডিঅ' পাবলৈ আপোনালোকৰ প্ৰশ্ন আছিল যে আসাম পোষ্টেল চাৰ্কেলৰ ৰিজাল্ট কেতিয়া দিব আৰু কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ লৈ মই অভিষেক পুনৰ হাজিৰ হৈছোঁ সো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আসাম পোষ্টেল চাৰ্কেলত পোষ্ট আছিল 919টা আৰু পোষ্টৰ নাম আছিল গ্ৰামীণ ডাক সেৱক আপোনালোকে জানেই যে ইয়াত কোনো ধৰণৰ পৰীক্ষা নহয় ই সম্পূৰ্ণ নিৰ্ভৰ কৰিব আপোনালোকৰ মেট্ৰিকৰ ফলাফলৰ ওপৰত আৰু জনাব বিচাৰোঁ যে দিল্লী হিমাচল প্ৰদেশ ঝাৰখণ্ড ওড়িশা তামিলনাডু এই সকলোবোৰ ৰাজ্যৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হ'ল এই সকলোবোৰ ৰাজ্যৰ ফলাফল আৰু যোৱা বছৰৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি মই এটা কাট অফ অসমৰ বাবে নিৰ্ধাৰণ কৰিছোঁ কাট অফটো এনেকুৱা ধৰণৰ জেনাৰেল 88% মানে 88% আৰু EWS 84% মানে 84% আৰু OBC 87% মানে 87% আৰু SC 79% মানে 79% আৰু ST 78% মানে 78% আৰু লগতে PWD 43% মানে 43% মানে যোৱা বছৰৰ ফলাফল আৰু এই বছৰৰ যিখিনি ৰাজ্যৰ ফলাফল ইতিমধ্যে দিয়া হ'ল সেই ফলাফল দুইটাৰ ওপৰত নিৰ্ভৰ কৰি মই এইখিনি কাট অফ এটা নিৰ্ধাৰণ কৰিছোঁ আৰু যিসকল মানুহৰ প্ৰশ্ন আছিলে যে ইয়াৰ ৰিজাল্ট কেতিয়া মানত দিব পাৰে তো সেইসকল মানুহক মই জনাব বিচাৰোঁ যে বা সেইসকল কেণ্ডিডেটক মই জনাব বিচাৰোঁ যে ইয়াৰ ফলাফল নৱেম্বৰৰ 10 তাৰিখৰ ভিতৰত দিয়াৰ সম্ভাৱনা আছে সেয়াই আৰু ধন্যবাদ